Welcome to a new video of my channel. আজি আমি দেখাম গুৱাহাটীৰ কাছাৰীত মাত্ৰ 80 টকাত কি বঢ়িয়া চিকেন চিজ পিজ্জা পায় বনোৱা গোটেই মানে প্ৰক্ৰিয়াটো দেখাই আছোঁ হা। এইটো চাওক, ফাৰ্ষ্টতে দুটা পিজ্জা ব্ৰেড লৈ লৈছে, তাৰ ওপৰত ফাৰ্ষ্টতে চচ দিছে, তাৰ ওপৰত আপোনাৰ এইটো কি চিজ দি লৈছে, আৰু চিজো অলপ চিজ নহয়, পুৰা চিজ দি লৈছে, পুৰা ভৰ্তিকৈ চিজ দি লৈছে। গোটেই দুটা পিজ্জা দিছিলোঁ মই অৰ্ডাৰ, তাৰ ওপৰতে চিকেন দিছে দেই, চিকেন দিছে, চিকেনো কমটি চিকেন নহয়, পুৰা ফুল দুটাতে দি লৈছে চিকেন দি ল'লে। চিকেন দিয়া হোৱাৰ পিছত আকৌ তাৰ ওপৰত চিজ দিছে। এইটো হৈছে অ'ভেন। এই অ'ভেনটো মানে অট'মেটেড অ'ভেন নহয় মানে এইটো আমাৰ গেছৰ চিলিণ্ডাৰৰ থ্ৰুৰে এইটো হেৰি কৰি দিয়ে, এইটো দি দিলে আৰু এইটো বোলে অট'মেটিক বাঢ়ি গৈ থাকে যিমান লাগে আৰু যিমানক লাগি যায় 300 লাগিও যায় 200 লাগিও। এইটো চাওক, মানে মিনিমাম 4 মিনিট মানতে হৈয়ে গৈছে, ইমান মানে টেম্পাৰেচাৰ আছে। জাষ্ট এই চিজবিলাক লাহে লাহে মানে গলিছে, চিজবিলাক দেখিছে ন, অকণমান লাৰি দিছে, কলিতে লাগি নাযায়, কলিতে একেবাৰে লাগি নাযায়, হৈয়ে গ'ল। আৰু মই খোৱাৰ পিছত মানে মই ভাবিছোঁ দেখাত কেনেকুৱা লাগিছে চাইডত, একদম ধুনীয়া। 80 টকাতে খাব পাৰি। আমাৰ এই কাছাৰী কটনৰ গেটৰ মানে অপজিটত আছে, মানে নেহেৰু পাৰ্কত সোমোৱাৰ যিটো গেট আছে না, সেই গেটটো তাতে বহুত লাইন পাতি আছে না, ষ্ট্ৰীট ফুডবিলাক তাতে আছে। এইটো হৈ গ'ল চব আমাৰ পিজ্জাটো, আৰু এনেকুৱা টেষ্টি ন, বঢ়িয়া টেষ্টি। ইভেন ডমিন'জতকৈ মোৰ খাই ভাল লাগিছে। ডমিন'জৰ যিটো পিজ্জা মেনি আছে না, তাতকৈ বহুত গুণে ভাল পিজ্জা মেনি আছে। এই জলকীয়া যে গুড়িবিলাক থাকে, কি কয় নামটো নাজানো, এইটো দিছে, তাৰপিছত মছলা দিছে, তাৰ ওপৰত আকৌ আমাৰ মেয়নিজ দিছে। একদম ধুনীয়া। আৰু যিখিনি চিজ আছিল ন, চিজখিনি বঢ়িয়াকৈ গলি গৈছে। চিজ আৰু চিকেনটো আগতে ফ্ৰাই কৰা চিকেন, মানে একদম বঢ়িয়া। যিখিনি ইনগ্ৰিডিয়েণ্টছ আছে ছেইম ইনগ্ৰিডিয়েণ্টছেই ইউজ কৰে, ডমিন'জ হওক বা পিজ্জা হাট হওক চবতে। আৰু পিজ্জা মেনিয়াতকৈ বহুত বেছি ভাল হয়। পিজ্জা মেনিয়াত যিটো মিনিমাম 130 মান লয় নেকি, তাতকৈ বহুত বেছি ভাল। যদি মেয়নিজ দিলে চব বঢ়িয়া, একদম বঢ়িয়া। থেংক ইউ। 80 টকাতে খাব পাৰিব। থেংকছ ফৰ ৱাটছিং। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, চাই থাকিব।